ওয়েলকাম ব্যাক। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ প্ৰশ্ন হৈছে যে আমি টিকটকৰ মাধ্যমেৰে কেনেদৰে মাহে লাখ লাখ টকা আৰ্ন কৰিব পাৰো বা নহলে টিকটকৰ মাধ্যমেৰে কেনেদৰে দামী দামী প্ৰডাক্টছবোৰ লাইক BMW কাৰ আমি কেনেদৰে ফ্ৰীতে পাব পাৰো। তো ভিডিওটো বহুত ইন্টারেস্টিং আছে, শেষলৈ চাই থাকো। তো বিনা টাইম ওয়েস্ট কৰি আজি বন্ধুসকল ভিডিওটো সোনকালে আৰম্ভ কৰি দিও। তো বন্ধুসকল, টিকটকৰ পৰা টকা কামোৱাৰ বহু কেইটা ৰাস্তা আছে, কিন্তু মই আপোনালোকক কেৱল দুটা ৰাস্তাই দেখাম যাৰ পৰা আপোনালোকে মাহে লাখ লাখ টকা তাৰ পৰা কামাব পাৰে। আৰু ডাঙৰ ডাঙৰ টিকটকাৰবোৰ এই ৰাস্তাৰে তেওঁলোকে লাখ লাখ টকা বৰ্তমানলৈকে তেওঁলোকে এই ৰাস্তাৰে কমাই আছে টিকটকৰ মাধ্যমেৰে। তো লাইভ প্ৰেক্টিকেল কৰি দেখাম আপোনালোকে মোৰ মোবাইলৰ স্ক্ৰীনত। তো শেষলৈ চাই থাকক। তো বন্ধুসকল, আপোনালোকে যদি টিকটকৰ পৰা টকা কামাব বিচাৰি আছে তো আপোনালোকৰ লগত এটা ভাল ফলোৱাৰ থাকিব লাগিব, ভাল লাইক থাকিব লাগিব আপোনালোকৰ ভিডিঅ'ত। তেতিয়াহ'লে আপোনালোকে ইয়াতে লাইভ কৰি কেনে আপোনালোকে ইয়াৰ পৰা টকা কামাব পাৰিব। বৰ্তমান সময়ত বহু মানুহে লাইভ কৰি কেনে ইয়াতে টকা কামাই আছে। তো কোনে কোনে কেনেকৈ টকা কামাই আছে তো মই আপোনালোকক দেখাই দি আছোঁ। তো বৰ্তমান আপোনালোকক যাব লাগিব ইনবক্সত গ'লে আপোনালোকে চাব পাৰিব ইয়াতে প্ৰথম যোনটো অপশ্যন ইয়াতে কোনে কোনে লাইভ কৰি আছে আপোনালোকে ইয়াতে চাব পাৰিব। প্ৰথম অপশ্যনত যদি আপোনালোকে ইয়াতে ক্লিক কৰে তো প্ৰথম অপশ্যনত আৰু ইয়াতো প্ৰথম অপশ্যনটো ক্লিক কৰক। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে চাব পাৰিব বহু ধৰণৰ মানুহে ইয়াতে লাইভ কৰি আছে। বৰ্তমান ধৰি লওক মই এটা মানুহক ধৰি লওঁ, এই মানুহটো চাওঁ। তো ই বৰ্তমান চাই আছে, ই মানুহজন লাইভ কৰিছে। এই মানুহজনক যদি আমি খুচি কৰিব বিচাৰোঁ, ইয়াৰ ফলোৱাৰবিলাক যদি ইয়াক খুচি কৰিব বিচাৰে তেতিয়াহ'লে ইয়াক ইমোজি পঠাব পাৰে। কিন্তু যদি ইয়াৰ পৰা আৰু বেছি খুচি কৰিব বিচাৰে তো বৰ্তমান ছাইডত এটা গিফ্টৰ অপশ্যন আপোনালোকে চাব। এই গিফ্টৰ অপশ্যনটোত যদি আপোনালোকে ক্লিক কৰে, এই গিফ্টৰ অপশ্যনত আপোনালোকে যেনেকৈ পাণ্ডা এইবোৰ ইমোজি পঠাব পাৰে। কিন্তু এই ইমোজিবোৰ পঠাবৰ কাৰণে আপোনালোকক কিছু টকা দিব লাগিব আপোনালোকক টিকটকক। যেনেকৈ ইয়াতে 5টা কইন দিব লাগিব এই ইমোজিটো পঠাবৰ কাৰণে। কিন্তু এতিয়া প্ৰশ্ন উঠে যে এই কইনবোৰ আমি পাম ক'ত? তো বৰ্তমান আপোনালোকে ইয়াতে এটা ৰিচাৰ্জৰ অপশ্যন তলত চাই আছে ইয়াতে। তো ৰিচাৰ্জৰ অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। তো ৰিচাৰ্জৰ অপশ্যনত যদি আপোনালোকে যেতিয়া ক্লিক কৰে তেতিয়া আপোনালোকে ইয়াতে চাব পাৰিব বিভিন্ন ধৰণৰ অপশ্যন ওলাই আহিছে। যেনে 85 টকাত আপোনালোকে 70টা কইন, 420 টকাত আপোনালোকে 350টা কইন, এনে ধৰণৰ অপশ্যন পাই। বন্ধুসকল, আপোনালোকে যেতিয়া এনে ধৰণৰ ইমোজিবোৰ কিনি কেনে সেই ক্ৰিয়েটাৰজনক টিকটক ক্ৰিয়েটাৰজনক পঠাই দিয়ে, সেই ক্ৰিয়েটাৰজনৰ লগত সেই ইমোজিটো গুচি যায়, ষ্টক হৈ থাকে। আৰু সেই ইমোজিবোৰ কি কৰে ক্ৰিয়েটাৰজনে আকৌ টিকটকৰ লগতে বেছি দিয়ে সেই ইমোজিবোৰ, আৰু যাৰ পৰা তেওঁলোকে লাখ লাখ টকা বৰ্তমান কামাই আছে। আৰু আপুনিও যদি এনে ধৰণৰ ডাঙৰ এটা টিকটক ক্ৰিয়েটাৰ হৈ পৰে তেতিয়া আপুনিও এটা লাইভ কৰি কেনে আপোনাৰ ফ্ৰেণ্ডবোৰ যিবোৰ আপোনাক এই ইমোজিবোৰ পঠাব সেইবোৰ টিকটকৰ লগত বেছি কেনে আপোনালোকে লাখ লাখ টকা বৰ্তমান কামাব পাৰে। এতিয়া কথা পাতো আমি 2 নম্বৰ পইণ্টটো, যে আপোনালোকে কেনেদৰে টিকটকৰ পৰা ফ্ৰীতে আইফোন, BMW বা হিৰো হিৰোইনীৰ লগত কেনেদৰে ফ্ৰীতে লগ ধাৰিব পাৰিব। তো কেনেদৰে আপোনালোকে এইটো কৰিব পাৰিব আমি লাইভ প্ৰেক্টিকেল মোবাইলত চাওঁ আহক। তো ইয়াতে আপোনালোকে যদি কোনো দামী দামী প্ৰডাক্টবোৰ আপোনালোকে ফ্ৰীতে পাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকক বহুত পপুলাৰ ভিডিঅ' বনাব লাগিব, ট্ৰেন্ডিং হৈ যাব লাগিব এনেকা টাইপছৰ। যদি আপোনালোকে ইয়াতে দেখা পাৰে যে সাৰ্চ অপশ্যনটো যোনটো আছে, ইয়াতে সাৰ্চ অপশ্যনত যদি আপোনালোকে ক্লিক কৰে তো সাৰ্চ অপশ্যনত ক্লিক কৰাৰ লগে লগে তলত চাব পাৰিব বহু ধৰণৰ ইয়াতে ভিডিঅ' ওলাই আহিছে, যেনেকুৱা ট্ৰেণ্ডিঙত কোন ভিডিঅ' আহিছে এইবোৰ সব আপোনালোকে ইয়াতে চাব পাৰে। তো এনেকা যদি আপোনালোকৰ ভিডিঅ' যদি ট্ৰেণ্ডিঙত পুৰা পপুলাৰ যদি ভিডিঅ' বনাই লয় আপোনালোকে, ট্ৰেণ্ডিঙত আপোনাৰ যদি নাম আহি যায় তেতিয়াহ'লে যদি টিকটকক যদি ভাল লাগে আপোনাৰ ভিডিঅ'টো আৰু টিকটকে আপোনালোকক ফ্ৰীতে ফ্লেট, গাড়ী, আইফোন এইবোৰ বহুতো বস্তু আপোনাক ফ্ৰীতে দিব পাৰে। তো বন্ধুসকল, হয়তো আপোনালোকে এতিয়া বুজি পাইছে যে আপোনালোকে টিকটকেৰে কেনেদৰে টকা কামাব লাগিব। কিন্তু আপোনালোকক ইয়াতে কৈ দিওঁ যে আপোনালোকক যদি টিকটকৰ পৰা টকা কামাব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকৰ লগত এটা ভাল ফেন ফলোয়িং আপোনালোকৰ লগত থাকিব লাগিব। তেতিয়াহ'লে আপোনালোকে টিকটকৰ পৰা ভালেখিনি টকা, লাখ লাখ টকা ইয়াৰ পৰা মাহত কামাব পাৰিব। কিন্তু আপোনালোকে ইয়াতে যোৱাৰ আগত আৰু এটা লাষ্ট টিপছ দি যাওঁ যে কেনেদৰে আপোনালোকে টিকটকৰ পৰা টকা কামাব পাৰে। তো সেইটো হ'ল আপোনালোকে স্পন্সৰশ্বিপৰ যোগেদিও আপোনালোকে ইয়াতে
টকা কামাব পাৰে স্পন্সৰশ্বিপ অৰ্থাৎ যিবোৰ ডাঙৰ ডাঙৰ ব্ৰেণ্ডবোৰ আছে তেওঁলোকে এনেকা কিছুমান এপছৰ ৰিভিউ কৰিব দিয়ে যিবোৰ যোগেদি আপোনালোকে টকা কামাব পাৰে ইয়াতে ইমান ডাঙৰ ফেন ফলোইং দৰকাৰ নাই মিডিয়ামত যদি আপোনালোকৰ ফেন ফলোইং আছে তেতিয়া হলে আপোনালোকে ইয়াৰ পৰাও ভালেখিনি টকা কামাব পাৰে তো আজিলৈ ভিডিওটো এইখিনিয়ে যদি ভিডিওটো আমাৰ ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তো চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ভিডিওটো এইখিনিয়ে ধন্যবাদ